পালো অয়ুত আহি পালো আৰু একদম ফুৰ্তি হয় তোমাৰটো পুৰা ন এজনী ছোৱালী যদি বয়ফ্ৰেণ্ডৰ লগত ভুলতো অয় হোটেলৰ সন্মুখত কেতিয়াবা যাব লগা হয় সেই ছোৱালীজনীয়ে তাৰ পৰা মুখখন তল কৰি বা লুকাই কেনে গুচি আহিব কাৰণ যাতে চিনাকি মানুহে কোনো দেখা নাপায় কিন্তু কেলা এজনীক চোৱা মানুহে তাজমহল চাব যায় ইমানখিনি খুচ নহয় যিখিনি কেলা ইহঁতে অয় হোটেলত গৈ কেনে হৈ আছে ফাৰ্ষ্ট টাইম চাগে ন সেইটো নাজানো মই তহঁতে যি কাম কৰিব গৈছা সেই কামখিনি কৰি কেনে তাৰ পৰা ওলাই নাহক কিয় এতিয়া আপোনালোকে চাগে ভাবিছে মই চিংগেল আছো কাৰণে ইহঁতক চাই কেনে জ্বলিছো কিন্তু মোৰ এই হাতখন যিমান দিনলৈকে আছে ন এই ডেভিলৰ এইবিলাক নটংকিৰ কোনো দৰকাৰে নাই হাতখনহে মেইন নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ তো কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বাইদেউ কি কৈছে পিছে তোমাৰ লগত আহিছে তোমাৰ লগতেতো কৰিব বেলেগৰ লগত থৰি না কৰিব আৰু দাদাজনৰ মুখখন চাই কেনে ইমান বেয়া যেন লগা নাই তোমাৰ লগত নকৰো মই এজনী বেলেগ আনিছো তাৰ লগত কৰো নেকি একদম মাৰি পেলা কেলা কিবা ভাবিছিলো কিবা ওলালে আৰু ল'ৰাজনৰ কনফিডেন্স চাইছা কেলা গাৰ্লফ্ৰেণ্ডৰ সন্মুখতে বেলেগৰ লগত কৰা কথা কৈ আছে আৰু ছোৱালীজনীৰ ৰিয়েকচন চাইছা যেন কেলা ল'ৰাজনে কৈছে আজি তোমাৰ লগত ভাত বনোৱা কামটো মই নকৰো একদম মাৰি পেলা আবে কেলা ল'ৰাজনে বেলেগ ছোৱালীৰ লগত কৰা কথা কৈছে নিব্বা নিব্বি নিচিনা নকৰি অলপতো ভাল এক্টিং কৰ কেলা এইজনীৰ এক্টিঙৰ মোৰ নিচিনা জিৰ' বিছনাখন দেখুৱাই দিয়া থাক এইখন বিছনা হয় খুব ধুনীয়া চাফ চিকুণতা আছে টিভি চাব পাৰিব এয়া টিভি এয়া ৰিমোট আৰু এইফালে এটা খুব ধুনীয়া ৱাৰ্ড্ৰব আছে এইফালে চাই লওক এইটো কেলা তহঁতে ব্লগ বনাই আছ নে ৰুম ভাড়া দিয়াৰ কাৰণে কাষ্টমাৰ বিচাৰি আছ হাগিব যাওঁতে কেলা লেট্ৰিনখনো দেখাই দিবি বুলি কয় নহয় মিষ্টাৰ ৰাজৰ একো প্ৰব্লেম নাই দেখাত বেয়া কিবা এইবিলাক মানে ভগৱানৰ দান হয় সো এইবিলাক আপোনালোকে কম্পেয়াৰ কৰি নাথাকিব যে মই ধুনীয়া এই দেখাত বেয়া কোনোবা এজন মানুহে বেলেগ মানুহ এজনক এনে মিছাতে বেয়াকে নকয় তহঁতে দেখাত ধুনীয়া বা বেয়া এইবিলাক আমি কবলৈ নাযাওঁ কিন্তু যি কাম কৰি আছে সেই কামটোতো ভাল কৰ তহঁতৰ যদি ফেমাছ হবলৈ ইমানে মন তেতিয়াহ'লে পৰ্ণ ভিডিঅ' বনাই কেনে একদিনতে উঠি নাযায় কিয় বন্ধুসকল এইটো মোৰ কথা নহয় ইহঁতে নিজে ফেমাছ হবলৈ এনেকে ধৰণৰ থাম্বনেইল বিলাক ভিডিঅ'ত লগাইছে বাকীখিনি কি লিখিছে আমাৰ এইবিলাক জানিবলৈ দৰকাৰ নাই আৰু বাদ দিয়া কিন্তু এটা বস্তু চোৱা সবতকে তলৰটো অয় ৰুমত আমাৰ ভাইৰেল লিংকটো দি দিলো হয় নেকি দাদা দিয়া লিংকটো আমিও চাও बड़ा हरामी हो बेटा तुम बस हाथ थामे रखना आंख दिखाता है मादर जात साथ निभाने की जिम्मेदारी मेरी বন্ধুসকল ইহঁতৰ বিষয়ে মই কি কওঁ ইনষ্টাগ্ৰামত ইহঁতে ৰিলছৰ নামত ইমানে বেয়া বেয়াকে আগিলে ইনষ্টাগ্ৰামৰ মানুহে হাগনি চাফা কৰি এতিয়া হাৰ মানি দিলে আৰু এতিয়া ইহঁতৰ একাউণ্টে চাফা কৰি দিলে ছোৱালীজনী পুৰা ৰোমেণ্টিক মুডত আছে কিন্তু ল'ৰাজন এনেকুৱা একদম খঙতে ৰঙা বিলাহী হৈ আছে কিন্তু ৰাইট হেণ্ডটো ল'ৰাজনৰ পুৰা জাগাতে ৰাখিছে কি দাদা নিজৰ শক্তিটো পুৰা কামত লগাই আছে বন্ধুসকল ল'ৰাজনে যদি লেফ্ট হেণ্ডৰ মুঠিটো নামাৰি ৰাইট হেণ্ডৰ মুঠিটো ভুলতে মাৰি দিলা হয় চাই কেনে বেছি ভাল লাগিলা मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं ওকে বন্ধুসকল আজি ভিডিঅ'টো এইখিনিতে সামৰিলো লগ পাম অন্য এটা ভিডিঅ'লৈ আৰু যদি মোৰ ভিডিঅ'টো চাই কেনে অলপো ভাল লাগিছে তো প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু ঘণ্টিটো বজাই দিব কাৰণ আপোনালোকৰ এটা ছাপোৰ্টে মোক বহুত मोटिवेट करे तो प्लीज सब्सक्राइब और लाइक कर दीजिए आपको अच्छी लगी तो ऐसे थोड़ा मार दीजिए हाथ आप थोड़ा सा मार दीजिए